আমাৰ বৃন্দাবনখন চাব নেকি আপোনাৰ লগত দেখা আছোঁ ৰ'ব হা অলপ জুলি লওঁ মই নমস্কাৰ বন্ধুসকল মই মাত্ৰ আপোনালোকক অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে খবৰ খাতি ভাল আৰু যাৰ যাৰ বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেনেদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি গাইছ নৱজিৎ দা চাই দে নৱজিৎ দা এইফালে চাই দে মমিনলৈ পালোঁ এই বিকুদা এইফালে আমাৰ বাদল দা এইবিলাক চালে এটা হাঁহি দিছে আউটফিট চেক কৰক আউটফিট চেক কৰক এই ভিতৰত চাৰিখনৰ আছে গাইজ পালোঁ দেই ফাইনেলি চকী ডিঙি চব ইউনিক মাল চেলিব্ৰিটি বয় চব আছে ইয়াত এয়া গাইজ কেনেকুৱা লাগিলে নে গৈ তালৈ একদম ভাল লাগিছে ভাবি ধুনীয়া লাগিছে তাক কি হয় বগীবিলটো 10 কিলোমিটাৰ ধৰচোন তাত যদি 10 কিলোমিটাৰকে ধৰোঁ তাৰমানে বগীবিল 10 বাৰ যাব লাগিব 5 বাৰ এই বুজি নাই পোৱা 10 বাৰ যাব লাগিব 10 বাৰ ক'লেচোন গাইজ ইয়াত খেল হ'ব খেল চাওক কেনেকুৱা ধুনীয়া লাগিছে কেনেকুৱা লাগিছে নে নম্বৰটো লৈ ল'ব চেবুৰিছে না আমাৰ চেলিব্ৰিটি এইটো কি বয় কি আহিছে মই আৰু লগতে আহিছোঁ বস্তু ল'বলৈ বিজি হয় চকী ডিঙি আহিব দেই ৰাখ চাবলৈ কি বয় ফটো মাৰিছে দেখিছে না পোজ এটা দি দিয়া ইয়ো ফটো কবা দেই গাইছ প্লিজ চাই দিয়া ফটো কবা আৰু আমাৰ আজি এই ভ্ৰমণত ধ্বজা উত্তোলন কৰিবৰ কাৰণে আমাৰ ৰাজ মহোৎসৱৰ সভাপতি মহোদয় শ্ৰদ্ধাৰ ডক্টৰ দিলীপ কুমাৰ ভূঞা ছাৰক অনুৰোধ জনাইছোঁ আজি ধৰ্মধ্বজা উত্তোলন কৰিবৰ বাবে এয়া আগবাঢ়ি আহিছে আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ দিলীপ কুমাৰ আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰা হৈছে এই গোটেই এমাহ ধৰি যিমান কষ্ট কৰিলে তেখেতসকলকো মই ধন্যবাদ দিছোঁ আৰু অন্ততঃ আজি ৰাতিলৈ আমাৰ ইয়াত যিখন ৰাস অনুষ্ঠিত হ'ব সেই ৰাসত আপোনালোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ভগৱন্তৰ আশীৰ্বাদ লাভ কৰিব এই কামনা কৰিছোঁ আৰু ভৱিষ্যতেও আমি সকলোৱে এনেদৰে মিলিজুলি সমগ্ৰ ডিব্ৰুগড়ত অন্ততঃ ভগৱত প্ৰাৰ্থনাই হেতু এনেকৈ অংশগ্ৰহণ কৰি যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু যুৱ প্ৰজন্মই বিশেষকৈ ভৱিষ্যতৰ দিশটো তেখেতসকলে আগুৱাই নিবলৈ মই অনুৰোধ জনাইছোঁ ইয়াতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ গাইজ অলপ দলংখন চাই লওক অলপ দলংখনো দেখাই দিছোঁ ধুনীয়া কৃষ্ণ জয় হরি বল জয় রাম বল
খবর করি বলা যায় অঙ্কন মাধবে ও হে ভৈলা ও আরে কিবার করিও হরি জগতয়ু ভা নিজ সন্তানকে কেনেদৰে দিয়ে পৰৰ হাতত শূন্য কৰি আজি কংসৰ হৃদয় শূন্য কৰি কংসৰ ৰাজ কাৰেং দৈব কি যাব আজি যাদৱপুৰলৈ মহারাজ এই আছে জগতৰ সিদ্ধান্ত সত্য নীতি আছে নেকি চাবি হা মাৰিবি নিজকে টাক টাক কৈ দে ভাই লাগবে মোর অর্ধ রাজ্য আরো রাজ করে তুমি কোনো চিন্তাই নকৰিবা মহাৰাজ Krishna South.
গাইজ ৰাস চাই কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই চাই থাকক আৰু দেখাই আছোঁ আমি চকীডিংখন অলপ ফুৰি আহিম বুলি ভাবিছোঁ মানে অলপ পাক এটা মাৰি দিব আহিছোঁ এইবিলাক চাই থাকক Pindabangan jog. Guys, আমাৰ বৃন্দাবনখন চাব নেকি আপোনাৰ লগত দেখাই আছোঁ ৰ'ব হা অলপ জুলি লওঁ মই ৰ'ব বৃন্দাবনখন দেখাই আছোঁ বৃন্দাবন এইখন বৃন্দাবন চাওক গাইজ নেচাৰেল মানুহ চাওক মানুহ